Hello everyone, আজি মই আটাৰ এবিধ মিঠা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে 2 কাপ আটা লৈছোঁ। ডাঙৰ চামুচেৰে 4 চামুচ চেনি লৈছোঁ। অকমান নিমখ দিছোঁ। আধা চামুচ বেকিং পাউডাৰ দিছোঁ। এইখিনি এতিয়া আমি হলাই লৈছোঁ। ইয়াতে 4 চামুচ ৰিফাইন দিছোঁ। এইখিনি এতিয়া হাতেৰে হানি লৈছোঁ। এনেদৰে বনাই চাব, তেতিয়া গম পাব ৰিফাইনখিনি মিলি গৈছে বুলি। এতিয়া ইয়াতে কাটি লোৱা কাজু আৰু খিচমিচ দি দিছোঁ অলপ। এতিয়া আধা কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি অলপ অলপকৈ দি এইখিনি সানি ল'ম। এতিয়া এনেদৰে আধা ঘণ্টা ঢাকি থৈ দিম। আধা ঘণ্টা হৈ গ'ল, এখন পলিথিন লৈছোঁ। ইয়াতে হাতেৰে এনেদৰে বহল কৰি লৈছোঁ। এতিয়া এখন ঢাকনি লৈছোঁ। ঢাকনিখনেৰে কাটি লৈছোঁ গোল গোলকৈ। এতিয়া বেলনাৰে বেলি লৈছোঁ। বেছি পাতলকৈ নেবেলিব। এইকেইটাও একেধৰণে কাটি লৈছোঁ। কেৰাহীটো গৰম হৈ গ'ল, ৰিফাইন ঢালি দিছোঁ অলপ। ইয়াতে কেইটামান দি দিছোঁ। গেছটো কমাই এইকেইটা ভাজি ল'ম। এয়া ৰঙচুৱা হৈ আহিছে। এইকেইটা এতিয়া নমাই ল'ম। আৰু কেইটামান দি দিছোঁ। এয়া গোটেইকেইটা হৈ গ'ল। এয়া চাওকচোন, আপোনালোকে এনেদৰে বনাই খাবচোন। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।